হেল্ল' ৰাইজসকল, আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু কথাটো হ'ল যে আজি আমাৰ দুইটাৰে ডিউটি নাই, সেইকাৰণে ফুৰিবলৈ ওলাই আহিছোঁ। আমি আজি ক'ত ফুৰিব যাই আকৌ ভাবি অহা নাই, সেইকাৰণে আপোনালোকে চাই থাকক আমি ক'ত যাম। ফাইনেলি গাইছ এটা লোকেশ্যন আহি পালোঁ। বহুত দিন ভাবি আছিলোঁ আহিমকে, কিন্তু আজি কিবাকে আহিব সক্ষম হ'ল। ভীমাশংকৰ গুৱাহাটীত লোকেশ্যন এটা আছে, তো তালৈকে আহিছোঁ। চাই থাকক আমি ক'ত যাওঁ আৰু ইয়াতে আমি কি কৰোঁ চাই থাকক। আৰু গাইছ গুৱাহাটীৰ মাজতে মানে এটা ভাল লোকেশ্যন, পাহাৰ আছে আৰু পাহাৰৰ মাজতে মন্দিৰ চন্দিৰ থাকে ধৰকচোন, হ'লে ভাল লাগে আৰু কি ক'ব। পিছে আৰু ঠাণ্ডা জেগা চাওক। আমাৰ লগত আহিছে পংকজে অলপমান ভগৱানক প্ৰাৰ্থনা কৰিব আহিছে, আমিও আহিছোঁ। দিনকেইটা ভাল হওক, প্ৰাৰ্থনা কৰিব অহা নাই, এনেই আহিছা কি মানুহ আহি আহি ইয়াতে আৰু এটা মন্দিৰ আছে। মন্দিৰটো কি আছে আহোঁতে সোমাম, মানে আমি ডাইৰেক্ট আমি আগতে যাই লওঁ জেগাখিনিত। পাহাৰৰ মাজে মাজে এইগিলা সৰু সৰু হ্ৰদ আছে। একচুৱেলি আমি ইহঁতি গাড়ীও আনিব পাৰিলোঁ হয়, কিন্তু বাইকখন নানিলোঁ আৰু বুলি আহি অলপমান ভাল লাগে। যি বুলিয়ে অলপমান শান্তি লওঁ, কাৰণ মাজে মাজে বুলবাও লাগে। অলপমান কষ্ট কৰিহে ভগৱানক পালি ভাল লাগে। এনে গাড়ীৰ পৰা নামি সেৱা কৰিলোঁ, কষ্ট কৰিছোঁ আৰু একদিনহে দিয়ক। আৰু আমাৰ মন্দিৰৰ কোন যাই আছোঁ, চাই থাকক। আহি পালোঁ মেইন মন্দিৰটো। আপুনি গুৱাহাটীত এই কাষতে দিয়ক, লোকেশ্যনটো আপুনি চালি ভীমাশংকৰ জ্যোতিৰ্লিংগ, ভীমাশংকৰ শিৱ মন্দিৰ বুলি মাৰি দিলে আহি যাব লোকেশ্যন। ফালে যাই থাকিব লাগিব। তলত এটা নিজৰা আছে সৰুকে, তাতে ভৰি হাত নিজে ধোৱা যাব আৰু এনেকে নিজৰত ভৰি হাত ধুই এনেকে যায় জ্যোতিৰ্লিংগটো আছে, তাতে যাব লাগিব। আৰু এনেকে চাই থাকক, ভাল লাগিছে দিয়ক। কিন্তু বতৰো ভাল আজি, মানে ৰ'দ নিচত নাই আজি ন, বতৰটো ভাল হৈছে আজি। কিবা কাৰণে বতৰ হৈছে আৰু মিলি দিছে আৰু দিন আজি। जला दिया और भीमा असुर की भी जला दिया। ये भीमा আৰু আমি জ্যোতিৰ্লিংগত অলপমান পূজা চূজা কৰি আহিলোঁ। তাৰপিছত অলপমান পৰিৱেশটো চাই আছোঁ, পৰিৱেশটো ঘূৰি আছোঁ। কেনেকুৱা ঠাণ্ডাই লাগে, ভালেই লাগে জেগাখিনি। মানে মন্দিৰটোৰ বহুত ৰহস্য আছে, ৰামৰ দিনৰ পৰাই মন্দিৰটো আছে। অলপমান কিবা কিবি কাহিনী কৈছিল, যদিও মই ভালকৈ বুজি পোৱা নাই। বুজি পালেতো ক'ব পাৰিলোঁ হয়। বিশ্বাস কৰিব আপোনালোকে, ভাৰতত এটাই আছে ভীমাশংকৰ জ্যোতিৰ্লিংগ। চাই থাকক আৰু ক'ত যাওঁ। তো গাইজ, আমাৰতো মন্দিৰ দৰ্শন কৰা হ'ল। এতিয়া মন্দিৰৰ প্ৰসাদ খাই আছোঁ, কল। ভালকৈ অলপমান কিবা খাব লাগিছিল। এতিয়া আগত যাই চাওঁ কি পাওঁ, হোটেল চোটেল। আহক আমাৰ লগত, চাই থাকক ভিডিঅ'টো कंटिन्यू करी আৰু ৰাইজসকল, মন্দিৰৰ পৰা বাহিৰে বাহিৰে আমি এই দীপৰ বিলত আহিলোঁ। দীপৰ বিল আছে কাষতে, সেইকাৰণে বোলো দীপৰ বিলতে খানা খাই যাম কাষতে, আৰু দীপৰ বিলটো চাই যাওঁ। মই দেখাও নাই আচলতে দীপৰ বিলটো। এয়া দীপৰ বিল। নাও দেখোন ডুবাই গৈছে। ঐ বাৰিষা ওলাব, বাৰিষা কালত ওলাব এইবিলাক। এই দীপৰ বিল পিকনিক ইয়াতে খায় না, পিকনিক বুলি ইয়াতে খায়, জেগা নাই। অঁ পৰিৱেশটো ভাল লাগে। আৰু চাওক এইফালে দীপৰ বিল, এইপিনে আজাৰা যাই পাব। আজাৰা একলেন আছে এইফালে, একলেন যাই পাব চিধাই গ'লে। নহয় একলেন ইফালে আছে, একলেন ইফালে আছে, ইফালে একলেন আছে। আৰু ইফালে আছে পলাকবাৰী মিৰ্জা, আৰু সেইখন জালুকবাৰী। ইফালে জালুকবাৰী, ইফালে পলাকবাৰী মিৰ্জা। জালুকবাৰী এইফালে জালুকবাৰী আছে, এইফালে পলাকবাৰী মিৰ্জা যাব পাৰি। আৰু একলেন গ'লে এইটো ৰাস্তা দিয়ে যাব পাৰি, এনেকে কৰি এনেকে একলেন। অলপ প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰি লওঁ, বাছ।
আছো ভাল খানা খোৱা মানে হোটেল এখন যাতে দামো বেছি নহওক আৰু খাদ্যও ভাল হওক তাকে বিচাৰি আছো। ৰাস্তাৰ কাষত ঢেৰ হোটেল আছে কিন্তু ভাল লগা নাই। খাওঁতো ভাল পালি যাম আৰু খাম। ৰ'ব MP হোটেল লোকেল লাবা ভালকে বহি লৈছো ৰ'ব। খালি ভাত এটা দিছো আৰু মানে কি ল'ম চাই আছো চাওক মেনু পৰি আছে। মেনুখন কষ্ট কৰি দিব তাই বস্তু ভাত এটা দিয়ে আৰু গাইছ আমাৰ ষ্টাৰ্টাৰ আহি গ'ল। ষ্টাৰ্টাৰ গাহৰি পুৰা গাহৰি নেকি মাছৰ কণী দিয়া আৰু খোৱা খাই থাকো। মই আগতে হেৰি বনাই বেলেগ ফাৰ্ষ্ট ইউটিউবত দেখি থাকো কিন্তু ইউটিউবত দেখি আহা বুলি ক'ব লাগিব আৰু মই পিছত আমাৰ ভাত আহি পেলাক। এই ভাতৰ নিৰামিষ 1 প্লেট আৰু এইপিনে আছে মাহৰ দালি আৰু গাহৰি। গাহৰি আল্টিমেট হৈ যাব গাইজ। খালো দিয়ক এক থালি ভালকে। এতিয়া লোকেল ধাবা বহুতখন আছে। আমি খালো এখন MP গাহৰি ভাল হৈছে। গাহৰি আল্টিমেট হৈছে। আপোনাৰ এই পংকজে কি ক'বা গাহৰিৰ বিষয়ে? গাহৰিটো এনে ভালে হৈছে, ধুনীয়া লোকেল থালি। ঠিক আছে মজা বঢ়িয়া আৰু তো এতিয়া আমি ঘৰলৈ যাই থাকোঁ। অলপমান ভিডিঅ' দিম আৰু চাই থাকক। আৰু আমি খানা চানা খাই উঠি আকৌ এই দীপৰ বিলত আহি আছোঁ। অলপমান বহি আছোঁ মানে আৰাম লৈছোঁ। ঠাণ্ডা পৰিৱেশ আৰু বহুত মানুহ আহিছে তো এতিয়া বহি অলপ ভাল লাগিছে। বতাহ আহি আছে, ঠাণ্ডা বতাহ। তো চাই লওক। গাইছ আমি মেইন ৰাস্তাইদি আহি মানে বালাজী মন্দিৰ পালোঁ। তো বালাজী মন্দিৰত এবাৰ সোমাই গৈছোঁ মানে আৰুতো কেতিয়া সোমাব পাৰিম আৰু আশা নাই। তো এতিয়াই সোমাই লৈছোঁ আৰু সময় পাওঁতে সুবিধা পাওঁতে নিজৰ কামখিনি কৰি ল'ব লাগে। গাইছ বালাজী মন্দিৰত আজিৰ পৰা মই 3 বছৰমান আগতে আহিছিলোঁ। ভাল লাগিছিল মনটো, এতিয়াও ভাল লাগিছে। কিবা এটা মনত পৰিছে আগৰ কথা। আৰু বালাজী মন্দিৰ এনেও বহুত চাফা চাফা আৰু অলপ ডিচিপ্লিনটো অলপ বেলেগ মন্দিৰতকৈ। সোমাই আছোঁ। প্ৰথম মন্দিৰটো হৈছে গণেশ মন্দিৰ, তাৰপিছত হৈছে এইপিনে পদ্মাৱতী এটা মন্দিৰ আছে। আমি বাহিৰত মানে বাহিৰৰ পৰাই সেৱা কৰিছোঁ, ভিতৰত নাযাওঁ আৰু বাহিৰে যিহেতু বহুত ঘূৰিছোঁ সেইকাৰণে ভিতৰত নাযাওঁ বুলি ভাবিছোঁ। তো চাই লওক। আৰু এটা বেলেগ মন্দিৰ মানে চাইডতে এটা বেলেগ আছে, তাতে যাওঁ বলক। এটা চেণ্ডেল ৰখা ঠাই এইটো হৈছে এটা ডাঙৰ মন্দিৰ, মুখ্য মন্দিৰ বুলি ক'লেও ভুল নহয়। এইটোৱে একচুৱেলি এইটোৰ কাৰণে মানুহবিলাকে আহে। তো চাওঁ, দূৰৰ পৰাই চাওঁ। আমি লাড্ডু প্ৰসাদ লৈ ল'লোঁ। 100 টকা ল'লে মানুহনি। আৰু যিয়ে নহওক লাইন নপতাকে যে পাইছোঁ আৰু পইচা দি সেইনা নহয়, সেয়ে বহুত আৰু। ইপিনে এটা মন্দিৰ আছে, এইফালে এটা মন্দিৰ আছে, দুৰ্গা লিখা আছে চাওক, শ্ৰী দুৰ্গা মা ইয়াতে মন্দিৰটো। চাৰিওফালে আছে আপোনাৰ এৰিয়াটো বহুত ডাঙৰে। পিনে আপোনাৰ কেণ্টিন পৰ্যন্ত আছে, দোচা এক্সপ্ৰেছ। এইপিনে গাড়ী পাৰ্কিং এভেইলেবল আছে বৰ্তমান, মানে গাড়ী ৰাখিব পাৰে। এয়ে হৈছে আৰু ক্লিন দিয়কচোন, বহুত চাফা হয়। তো গাইজ ধন্যবাদ আমাৰ ভিডিঅ'টো চাই থকাৰ কাৰণে। আৰু আমাৰ ভিডিঅ' আৰু আহিব, নিশ্চয় আহিব। আজি ডিউটি নাছিলে কাৰণে আজি ঘূৰিলোঁ। তো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ কিছুমানে পাহৰি যায়, চ' ছাবস্ক্ৰাইবটো কৰি দি যাব। তো আমি নেক্সট ভিডিঅ' বনাবৰ কাৰণে অলপ সাহস পাম। তো ধন্যবাদ।